হেল্ল' এভৰিৱান। আজি দ্য কেণ্ডিড পডকাষ্টত মোৰ লগত আছে বিশেষ অতিথি জেছমিন চুলতানা পাৰভিন, আৰু তেওঁ এবাৰ থাৰ্ড চেম এডভকেট কি কৰা লয়াৰ পঢ়ি আছে, LLB পঢ়ি আছে। আৰু দ্য কেণ্ডিড পডকাষ্টৰ দৰ্শকসকলক মোৰ আজিৰ এই ইণ্টাৰভিউটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৱেলকাম টু দ্য কেণ্ডিড পডকাষ্ট মিছ জেছমিন। তুমি আগৰ পৰাই ভাবি আছিলা নেকি LLB পঢ়িম বুলি, নে বেলেগ কিবা পঢ়িব? মই আগৰ পৰাই মানে মোৰ এইটো ড্ৰিম আছিল একচুৱেলিতে। যেতিয়া মই HS কমপ্লিট কৰিলোঁ তেতিয়াই পঢ়িব ইচ্ছা আছিল, কিন্তু কিবা ৰিজনত মই পঢ়িব পৰা নাই। দেন মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ইয়াতে এণ্ট্ৰেঞ্চ দিলোঁ, চিট পাই গ'লোঁ, তো ইয়াতে আছোঁ মানে। কোনখন কলেজত পঢ়ি আছা? মই BRM কৰ্পৰেট ল কলেজ। আচ্ছা, তোমাৰ যদি ছাপ'জ কোনোবা নতুন ষ্টুডেণ্টে LLBত এডমিশ্যন ল'ব বিচাৰে, তেন্তে প্ৰচিডিউৰটো কৈ দিব পাৰিব? ফাৰ্ষ্টত এণ্ট্ৰেঞ্চ দিব লাগিব। এণ্ট্ৰেঞ্চ কিহৰ, মানে নাম কি? কোনটো এণ্ট্ৰেঞ্চ দিব লাগে? এণ্ট্ৰেঞ্চ দিব লাগে, তুমি যে এডমিশ্যন ল'বা সেইটো এণ্ট্ৰেঞ্চ দি কিনে তোমাৰ ল'ব লাগে। একচুৱেলিতে 120টামান চিট থাকে, তাৰে মাজত তুমি মানে চিটটো ল'ব লাগিব। দেন তুমি এডমিশ্যন সেই ল'ব পাৰিবা। পাৰ্টিকুলাৰ স্কুলখনতে 20টা চিট থাকে নে অল অসমতে 20টা? নহয়, পাৰ্টিকুলাৰ কলেজটোতে মানে আছে 20টা চিট। তো তুমি এণ্ট্ৰেঞ্চ দি চিটটো পাব লাগিব, দেন তুমি এডমিশ্যন ল'ব পাৰিবা। আচ্ছা। তো তাৰে কাৰণে এবাৰ যে আহিছে HH পাছ কৰিছে ষ্টুডেণ্ট পৰে, তো যদি কোনোবা LLB পঢ়িব বিচাৰে তেন্তে মানে ষ্টাডি কৰিব লাগিব ভালকে। ষ্টাডি কৰিব লাগিব। তুমি ধৰা এনে জেনেৰেল নলেজ যেনেকৈ আমি টেট চেট দি থাকোঁ, তেনেকুৱা নলেজৰ মানে পঢ়িব লাগিব। পঢ়িলে মানে পিছত সেইবিলাকে কুৱেশ্যন আহে, MCQ আহে 50 মাৰ্কৰ, আৰু ৰিটেন 50 মাৰ্কৰ আহে। এণ্ট্ৰেঞ্চ দিব লাগে। যদি HS কমপ্লিট কৰি আহা, দেন BLLB 5 ইয়াৰ্ছৰ হয়, আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে 3 ইয়াৰ্ছৰ LLB, যেনেকৈ মই কৰি আছোঁ। তুমিতো কক্ৰজ জনতা পাৰ্টিত জইন কৰিছা মেবি? এতিয়া গোটেই দেশখনে কৰি আছে, মই কৰি দিছোঁ। কি বুলি, মানে কি ভাবি জইন কৰিছিলা? সেইটো মানে এতিয়া আমাৰ দেশৰ যেনেকুৱা হাল ন, তো মই ভাবোঁ যে এইটোৰ দ্বাৰাই মানে দেশখন অলপ শুধৰিব পাৰে, সেইকাৰণে মই জইন কৰিলোঁ। কক্ৰজ জনতা পাৰ্টিত চোন যোৱাকালি প্ৰটেষ্টত চোন মানুহে হোৱা নাই, কাৰণ তোমাৰ ইনষ্টাগ্ৰামত যেনেকে 22 মিলিয়ন ফলোৱাৰ্ছ, সেই হিচাপত তাতে বহু মানুহ হ'ব লাগিছিলে, বাট আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি মানুহে হোৱা নাই চোন, বহুত কম মানুহ হৈছে। সেইটো মানে মই ভাবোঁ কি যে ফাৰ্ষ্ট টাইম হ'ল ন প্ৰটেষ্টটো, আৰু দেশৰ যি হাল, চ' কিছুমানে ভয় পাই যোৱা নাই, কিছুমানে গৰমটো বেছি হয় আজিকালি, চ' সেইকাৰণে যাব নোৱাৰে। বাট ছাপোৰ্টটো কৰি আছে, নহ'লে অনলি তোমাৰ ছ'চিয়েল মিডিয়াতে ছাপোৰ্ট কৰিলে হ'বনে? নাই, ছ'চিয়েল মিডিয়াত ছাপোৰ্ট কৰিলে সেইটো জাষ্ট এটা পাৰ্টি হৈ থাকি যাব, সেইটোৰ একো কাম নাই। তো সেইটো আমি চবেই আগবাঢ়ি যাব লাগিব, ছাপোৰ্ট কৰিব লাগিব, মই যিটো ভাবোঁ মানে। তোমাৰ কি কয়, তুমি কক্ৰজ জনতা পাৰ্টিকে কিয় ছাপোৰ্ট কৰি আছা? আৰুতো পাৰ্টি আছে, যেনে আম আদমি পাৰ্টি, কংগ্ৰেছ বা লাইক আৰু বিৰোধী পাৰ্টিটো বহুত আছে, তুমি সেইবোৰকো ছাপোৰ্ট কৰিব আমাৰ পাৰিবা? পাৰ্টি সেইকাৰণে। মানে জেনজিৰ পাৰ্টি নেকি? এইটো আমাৰ পাৰ্টি সেইকাৰণে। আচ্ছা, তো তুমি কক্ৰজ জনতা পাৰ্টিৰ যে 5টা তোমাৰ প্ৰতিশ্ৰুতি দিছিলে, তো তুমি ভাবানে সেইবোৰ প্ৰতিশ্ৰুতি পালন কৰিব পাৰিব কেতিয়াবা? অবভিয়াছলি, যদি আমি চবে ছাপোৰ্ট কৰোঁ তেন্তে কৰিব পাৰিব নিশ্চয়, আৰু আমি ছাপোৰ্ট কৰিব লাগিব। খালি জেনজিয়ে যে ছাপোৰ্ট কৰি আছে, বয়সস্থ মানুহটো ছাপোৰ্ট কৰা নাই, এনেকে হ'লেতো কেতিয়াও পাৱাৰত আহিব নোৱাৰিব নহয়। এইটো কথাই হৈছে যে জেনজিয়ে ছাপোৰ্ট কৰি আছে, এনেকুৱা নহয়। মই যেতিয়া ঘৰত গৈছিলোঁ, মোৰ আম্মাও ছাপোৰ্ট কৰিছে, সেইটো জেনজি নেকি? নহয় না, তো কৰিছে তেনেকুৱা 22 মিলিয়নত এতিয়া চবেই আছে, আমি গম নাপাওঁ। এইটো জাষ্ট কথা এটা যে জেনজি ছাপোৰ্ট কৰি আছে, কাৰণ জেনজি জেনেৰেশ্যন হয় সেইকাৰণে। হঠাৎ তোমাৰ কক্ৰজ জনতা পাৰ্টিটোৰ উদ্ভৱ কিয় হ'ল, মানে কিয় পাৰ্টিটো সৃষ্টি হ'ল? কিবা এটা মই শুনিছিলোঁ, ইমান ভালকে নাজানো। চ' কিবা এটা মানে আমাক কৈছিল আমি কক্ৰচ হয় বুলি, সেইকাৰণে মানে এইটো অভিজিত ছাৰে মানে পাৰ্টিটো হেৰি কৰি দিলে, পিছত চবেই ইণ্টাৰেষ্টেড হৈ গ'ল, পিছত মানে পাৰ্টি হৈ গ'ল। আৰু এতিয়া চাওঁ কিমান দূৰলৈকে আগবাঢ়ি লৈ যাব পাৰে আমাৰ অভিজিত ছাৰে। ইন ফিউচাৰত তোমাৰ কি কক্ৰজ জনতা পাৰ্টিৰ হৈ কিবা ইলেকশ্যন খেলাৰ মন আছে নেকি? ইলেকশ্যন খেলাৰ মোৰ আগৰ পৰাই আছিল, কাৰণ আব্বাও তেনেকুৱা পলিটিক্সতে আছে। এতিয়া চাওঁ কিবা হয়, ইন ফিউচাৰ হয়। বাট মোৰ একচুৱেলি LLB কৰি আছোঁ, এইটোতো বহুত ইণ্টাৰেষ্ট, এইটো মোৰ ড্ৰিম আছিল একচুৱেলিতে। জাষ্ট মোৰ পঢ়া নহয়, এইটো ড্ৰিম হয়। এতিয়া চোৱা, তুমিও ষ্টুডেণ্ট হয়, তুমিও পঢ়া শুনা কৰি আছা, এতিয়া যে শেহতীয়াকৈ আমাৰ ভাৰতবৰ্ষত নীট পৰীক্ষা লৈ বহুত বিতৰ্ক চলি আছে, নীট পেপাৰ লিক হৈছে, মাত্ৰ এইবাৰেই নহয় আৰু বহুতবাৰ আগতে হৈছে। তো এনেকুৱাকৈ যদি এই সমস্যাবোৰ হৈ থাকে, ইমান ধৰাচোন
ষ্টুডেণ্টবোৰ ইমান কষ্ট কৰি তোমাৰ 2 বছৰ 3 বছৰ কিছুমানেতো 4-5 বছৰ কষ্ট কৰে কণ্টিনিউৱাছলি, প্লাছ কিছুমানে 8-10 লাখ টকা দি কোচিঙো কৰে। ইমান কষ্ট কৰাৰ পিছতো যদি এক্সাম এটা দি যদি পেপাৰ লিক হয়, সেই বস্তুটো মানে কেনেকুৱা হাৰ্ট হ'ব মনত? সেইটো বহুত দুখ লাগিব, কাৰণ বহুত কিছুমান আছে দুখীয়া ঘৰৰ ল'ৰা, বহুত কষ্ট কৰি পঢ়ি আছে, কিছুমান বহুত আশা লৈ পঢ়ি আছে, যেনেকে মই পঢ়ি আছো এটা আশা লৈ। তো কিছুমানে চুইচাইড এটেম্প কৰে, অলৰেডি চুইচাইড এটেম্প কৰিছে। এটেম্প কৰি দিছে অলৰেডি। তো তেনেকুৱাই মানে বহুত দুখজনক কথা, মই এইটো এক্সপ্লেইন কৰিব নোৱাৰিম, বহুত দুখজনক কথা। মানে কিয় হৈ আছে পেপাৰ লিকবোৰ, কিয় হৈ আছে আমাৰ দেশত? সেইটো এতিয়া দেশৰ ওপৰত মই এইটো কমেণ্ট নকৰোঁ এইটো লৈ। ভয় খাইছা নেকি তুমি ক'বলৈ? নাই ভয় খোৱা নাই, বাট মই এইটো কমেণ্ট নকৰোঁ একচুৱেলি। মানে কিয় লিকবোৰ কিয় হয়? কাৰণ তেওঁলোকে ভাবিব লাগে ন আমাৰ ষ্টুডেণ্টৰ কথা। এইটো CGP আহি গ'ল ন, এইটো চাওঁ এতিয়া কি কৰে, তাৰে ওপৰত এৰি দিছোঁ, ময়ো তাতে জইন হৈছোঁ, তো চাম আৰু এতিয়া কি কৰে। আচ্ছা তো তোমাৰ তেনেকে পাৰ্চনেল একো অপিনিয়ন নাই? নাই, মই পাৰ্চনেলি অপিনিয়ন নিদিওঁ। শেহতীয়াকে তোমাৰ মই নিউজ চালো দুদিনমান আগত, খান ছাৰকো এৰেষ্ট কৰা হৈছে। তো মানে যিহেতু ধৰাচোন খান ছাৰক আমি চবেই জানো ভাল টিচাৰ, তেওঁ কম খৰচতে তোমাৰ হস্পিটেল খুলি কিনে কম খৰচতে মানে ট্ৰিটমেণ্ট কৰায় আৰু মানে পেচেণ্টবোৰক। প্লাছ তেওঁ মানে যদি কোৰ্চ এটা 2000 টকা হয়, তেওঁ বহুত কমাই দিয়ে, 200 টকাতে কৰাই দিয়ে। তো ষ্টুডেণ্টবোৰৰ কাৰণে খান ছাৰে বহুত এফৰ্ডেবল প্ৰাইজত তেওঁৰ কোচিংবোৰ কৰাই দিয়ে। তো সেই কেছত মানে আমাৰ শিক্ষাৰ্থীৰ কাৰণে খান ছাৰ বহুতে ভাল টিচাৰ, আমি নিজে তেওঁৰ পৰা শিকিলোঁ। এনে ক্ষেত্ৰত খান ছাৰক যে এৰেষ্ট কৰিলে তুমি কি ক'বা? দুখ লাগিছে মোৰো যেতিয়া শুনিছিলোঁ যে খান ছাৰ এৰেষ্ট হৈছে, কাৰণ খান ছাৰৰ দ্বাৰা ময়ো ইনস্পায়াৰ হয়। ময়ো কেতিয়াবা ইউটিউব চাইছিলোঁ, মই গ্ৰেজুৱেশ্যনত যেতিয়া ইংলিছ লিটাৰেচাৰ আছিল ময়ো চাইছিলোঁ, মই দেখিছোঁ, মোৰ এইটো শুনি বহুত দুখ লাগিছে। বাট চাওঁ এতিয়া কিবা হয়, এইবিলাক পাৰ্চনেল লৈ মই কথা নকওঁ, বাট দুখ লাগিছে আৰু মোৰ। চৰকাৰক কি মানে আপিল কৰিবা যে যাতে নিট পেপাৰ যাতে নেক্সট টাইম লিক নহয় বুলি? নিট পেপাৰ বুলি নহয়, SSC বা যেনেকুৱা ধৰণৰে পেপাৰ হওক, সেইটো ষ্ট্ৰংলি একচুৱেলি প্ৰটেষ্ট কৰিব লাগে, মই সেইটোৱে ক'ম। মই ভাবো কি মানে অনলি কক্ৰজ জনতা পাৰ্টি বুলি নহয়, মানে চবেই আৰু ভাৰতবৰ্ষত যিমান মানুহ আছে, লাইক অন্যায় হ'লে অন্যায়ৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে মই ভাবো। আৰু তাতে BJP AJP যিয়ে নহওক, যোনে নাথাকক কিয়, কাৰণ চোৱা যায় যাতে ধৰাচোন ইমান ময়ে এটা ষ্টুডেণ্ট হয়, তুমি ষ্টুডেণ্ট হয়, আৰু কিমান আমাৰ দৰে ষ্টুডেণ্ট আছে। ধৰা দেশ এখন যদি আগুৱাই লৈ যাব বিচাৰো, তেনেহ'লে আমাৰ শিক্ষিত হাৰটো বেছি হ'ব লাগিব। শিক্ষিত হাৰটো বেছি হ'ব লাগিব। চ' ঠিকে আছে, এতিয়াতো বহুত কিবা কিবি লিভিঙত হেৰি কৰি দিলে, প্ৰটেষ্ট কৰি আছে, কিবা কৰি আছে, ঠিকে আছে, ভাল কথা সেইটো। কিন্তু কিছুমান বস্তু মানে বেয়া লাগিছে, যেনেকে আমাৰ পেট্ৰলৰ দামটো বঢ়াই দিলে, আৰু এনেকুৱা বহুত ধৰণৰ বস্তু আছে, মূল্যবৃদ্ধিৰ দাম বহুত বাঢ়িছে, বহুত বাঢ়ি গ'ল ন। তো সেইবিলাকো মানে অলপ মোৰ একচুৱেলি এইবিলাক ৰং হৈছে, মই মানে ভাবোঁ আৰু লিভিঙতকে যদি তেলত বেছি মাথাটো দিলে হয়, তেন্তে বেছি ভাল পালো হয়। এইটোৱে, সেই লিভিংটো তোমাৰ ধৰা পাৰ্চনেল হৈ যায় অলপ মানে যোনে যি থাকে চবৰ থাকক ৰাইটছ আছিল। তো সেইটোৱে, মই ছাপোৰ্ট কৰা নাই যে লিভিংটো ভাল, মানে যাৰ ইচ্ছা থাকিব, যাৰ ইচ্ছা নাই নাথাকে, এইটো আমি নিজে গম পাওঁ। আৰু মই ৰিচেণ্টলি এটা পডকাষ্ট কৰিছিলোঁ, তাতে মই কৈছিলোঁ, কিন্তু সেইটো পাব্লিকে মানে নেগেটিভলি লৈ ল'লে। মই একচুৱেলি নেগেটিভ কোৱা নাছিলোঁ, পজিটিভলি কৈছিলোঁ। তুমি আচলতে কি কৈছিলা কথাষাৰ? মই একচুৱেলি কথাষাৰ মানে ছাপোৰ্ট কৰিছিলোঁ, কিয়, কাৰণ আমাৰ দেশত ৰেপটোতো বেছি হৈ থাকে। চ' লিভিংটো যদি নোহোৱা হৈ যায়, তেন্তে বেছি হৈ যাব, আৰু সেইটো ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, আমাৰ চবৰ ৰাইটছ আছে, যাৰ ফ্ৰীডম আছে, সেইটো হ'ল। তাৰপিছত UCC আনি যে লিভিংটো হেৰি কৰি দিলে, তো আৰ্টিকল 25ত আছে আমাৰ ৰিলিজিয়াছ ফ্ৰীডম, চ' সেইটো হাৰ্ম হৈ গ'ল। সেইকাৰণে মই ছাপোৰ্ট কৰিছিলোঁ। বাকী মই একো এনেকুৱা কোৱা নাই যে মই মুছলিম ছোৱালী হয়, মই লিভিঙত থাকিম, নহয় তেনেকুৱা। মই মুছলিম হয়, মই নিজে গম পাওঁ, মোৰ ঘৰৰ মানুহে নিজে জানে ন, যে মই থাকিব নালাগে, সেইটো মই নিজে হেৰি কৰিম। আৰু এটা কথা কি, মোৰ মতে, এইটো মোৰ পাৰ্চনেল অপিনিয়ন হয়, যে মুছলিম ছোৱালী এটাই কেতিয়াও লিভিঙত বেছি নাথাকে। হিন্দু ছোৱালী এটা মুছলিম ল'ৰাৰ লগত 90% লিভিঙত থাকে। তো মোৰ লাগে যে সেইটো বন্ধ কৰিবৰ কাৰণে কৰিছে চাগে, এনেকুৱা মোৰ লাগিছে, সেইকাৰণে মই কৈছিলোঁ, বাকী একো নাই। সেইটো লিভিং ধৰা নিজৰ ফ্ৰীডম আমাৰ সংবিধানে দিছে, যাৰ যি ইচ্ছা কৰি থাকক, মানে তাতে চৰকাৰে মানে বেয়া পোৱা নাই, চৰকাৰে কৰিছে, ঠিকে আছে, বেয়া পোৱা নাই। কিন্তু এইবিলাকত মাথা দিয়াতকে যদি তেলত
উম, আৰু বেছি কিবা কিবি যিবিলাক হৈ আছে দেশত হয়। সেইটোত মাথা দিলে বেছি মানে ভাল লাগিল হয়। মানে যিটোৰ বস্তুৰ দ্বাৰা আমাৰ অ জনসাধাৰণৰ ক্ষতি হ'ব অ সেই বস্তু নকৰি যিটো দ্বাৰা আমাৰ মানে একোৱে নহয় সেইটো মানে মাথা মাৰি আছে আৰু সেইটোৱে এইটো তুমি এতিয়া ভাবা লিভিঙত এইটো কৰিলে মানুহে মানিব নামানিব সেইটো বাৰু মই নাজানো, কিন্তু লিভিঙত 90% হিন্দু ছোৱালী মুছলিম ল'ৰাৰ লগত থাকে, বাকী মুছলিম ছোৱালী তুমি বিলাকে কিন্তু কি এইটো কৰি থাকে তুমি কিন্তু এইটো ডাঙৰ এলিগেশ্যন লগাইছা দেই 90% অবভিয়াছলি হিন্দু ছোৱালী মুছলিম ল'ৰাৰ লগত থাকে এইটো ডাঙৰ অবভিয়াছলি কথা কৈছা থাকে এইটো। আৰু কি কয় আমাৰ মুছলিম ছোৱালী বিলাকে কি কৰিব নকৰিব কোনে ক'ত কি কৰি আছে এইটো কোনেও গম নাপায়, লিভিঙৰ দ্বাৰা গম পোৱা গৈছিল। তো এইটোত মানে মাথা দিয়াতকে তেলত মাথা দিলে বেছি ভাল আছিল। এতিয়া তুমি যে কৈছা যে হিন্দু ছোৱালীবোৰে মুছলিম ল'ৰাৰ লগত লিভিঙত থাকে, উম, মই দেখা পাইছো মুছলিম ছোৱালীও হিন্দু ল'ৰাৰ লগত বেছি লিভিঙত নহয় নাথাকে বাট লাইক সেইটো চবেই এতিয়া খ্ৰীষ্টানবোৰে মুছলিমৰ লগত থাকি আছে এইটো আমি সেইটো নাজানো নিজৰ নহয়, নিজৰ ফ্ৰীডম বাট এইটো হয় হয়। যে মুছলিম হিন্দু ছোৱালী মুছলিম ল'ৰাৰ লগত বেছিভাগ থাকে। তোমাৰ মতে লাভ জিহাদ মানে কি? লাভ জিহাদ মানে কি মোৰ মতে হোৱাট ইজ দ্য মিনিং অফ জিহাদ? জিহাদ মানে তোমাৰ ফিলিংছটো জাহিৰ কৰা, উম, এইটোৱে মোৰ মতে আৰু লাভ জিহাদ। উম। লাভ জিহাদ মানে ধৰা জিহাদ মানে মই জানো যে উম, তুমি এটা ভাল কামৰ কাৰণে নিজকে উৎসৰ্গা কৰা সেই উম, জিহাদ বুলি কয় আমাৰ ইছলামত সেইটোৱে মানে মেইন অৰ্থ। ফিলিংছটো জাহিৰ কৰা। সেইটোৱে চাপ'জ তুমি কিবা এটা বেয়া কাম হৈছে তুমি তাতে যাই কিনে তুমি কথাৰে হওক বলেৰে প্ৰটেষ্ট হওক কৰিলো যেনেকে নহওক কিবা বস্তু কৰিলো চৰ্দাত পৰিছে এইটো জিহাদ বুলি কয়, কিবা এটা ত্যাগ কৰাকে জিহাদ বুলি কয়। হা তো লাভ জিহাদটো শব্দটোৰ অৰ্থ তোমাৰ মতে কি হয়? সেইটোৱে ফিলিংছটো জাহিৰ কৰা, তুমি উম। এজনক ভাল পাইছা কিন্তু তুমি সেইটোতো মানে কিমান বেলেগে অলপ বেলেগ ভাৱে লয় লাভ জিহাদ বুলি ক'লে মানে বেয়া কাম কৰা বুলি মানে নহয় মানুহে নহয় ভাবে। নহয় বেয়া কাম কিয়, অলৱেজ বি পজিটিভ ল'ব লাগে, মানুহে উম, কিয় বা ইমান নিগেটিভ লৈ থাকে মই উম, কেনে এতিয়া কি ক'ম। উম, মোৰ মতে এইটো ফিলিংছটো জাহিৰ কৰা যে মই কাৰোবাক ভাল পাওঁ, সেইটো এটা ল'ৰা হ'ব নোৱাৰে, উম, মোৰ আম্মা আব্বাও হ'ব পাৰে, এতিয়া উম। ফ্ৰেণ্ড চাৰ্কলো হ'ব পাৰে, চবক মই ভাল পাওঁ। এতিয়া কাৰোবাৰ কিবা হৈছে তো মই তাক কিমান দূৰলৈকে ভাল পাব পাৰি সেইটোৱে লাভ জিহাদ হয়, মোৰ ফিলিংছটো জাহিৰ কৰিম এতিয়া চোৱা তাতে। অসমত লাভ জিহাদ লৈ বহুত কণ্ট্ৰভাৰ্চি চলি আছে। উম, উম, এতিয়া এই নলবাৰীত শেহতীয়াকৈ এটা ঘটনা হ'ল য'ত উম, এজনী মুছলমান ছোৱালী আছিল আৰু উম, এজন হিন্দু মানে এজন মুছলিম ল'ৰা আৰু এজনী হিন্দু ছোৱালী। তো সিহঁতৰ মাজত কিবা এটা তেনেকে অলপ উম, ৰিলেশ্যন লৈ কিনে সংঘৰ্ষ হৈ উম, কিনে মানে হত্যা কৰা হৈছিলে। উম, তো তাকে লৈ কিনে ল'ৰাটোক এনকাউণ্টাৰ কৰিছে, ল'ৰাটোক এনকাউণ্টাৰ কৰিছে আমি ভালে পাইছোঁ। উম, উম, তো ছেম আকৌ তোমাৰ মাজুলীতো তেনেকে চাৰিজন হিন্দু যুৱকে এজনী 12 বছৰীয়া ছোৱালীক মানে উম, প্ৰেগনেণ্ট কৰিছিলে। হা, সেইটো ৰেপ হৈছে কিন্তু হা। সেই তেওঁলোকক মানে এনকাউণ্টাৰ কৰা নাই। তুমি মানে সেইটো চৰকাৰক মানে দুমুখীয়াভাৱে চলাই আছে নেকি চৰকাৰে, মানে নিৰপেক্ষভাৱে চৰকাৰখন চলা নাই নেকি? নাই এইটো সেইকাৰণেতো CGP টো আহিল ন উম, এইবিলাকৰ কাৰণে। উম। তো তুমি কি ভাবা CGP-য়ে ইফেক্ট পেলাবনে অসমত ভাৰতবৰ্ষত চবতে? কালি যেনেকৈ প্ৰটেষ্ট হৈছে তো লাগি আছে অলপ পেলাব পাৰে চাগে। কিন্তু মানে বহুত মানে মিডিয়াবোৰে কৈ আছে যে CGP-ৰ মানুহবোৰে চোন নাই মানুহ নাই কেনেকে মানুহ নাই বুলি কৈছে ন, এতিয়া চাওঁ এইটো টাইমৰ লগত গম পোৱা যাব। উম, মই ছাপৰ্টাৰে হয় তো মই এগেইনষ্টত ক'ব নোৱাৰি, চ' উম। এইটো টাইমৰ লগত গম পোৱা যাব। আচ্ছা, তো তুমি এতিয়া মই এটা কথা পাতো আমি কথা পাতো এটা আমাৰ ধৰা মুছলমান ছোৱালী বহুত আছে উম, মানে অসমত, আৰু ধুনীয়া ধুনীয়া মুছলমান উচ্চ শিক্ষিত মুছলমান ছোৱালী বহুত আছে। উম। আমাৰ মুছলমান ল'ৰাবোৰে হিন্দু ছোৱালীবোৰক কিয় ভাল পাব লাগে, কিয় ভাল পায়? মুছলমান ছোৱালীবোৰোতো আছে, মুছলমান ছোৱালীবোৰক কিয় ভাল নাপায়? এইটোতো ল'ৰাবোৰৰ ফিলিংছৰ কথা, মই কেনেকে ক'ম। তুমি কাৰোবাৰতো বাইদেউ হয়, কাৰোবাৰ ভণ্টি হয় আহ, বা কাৰোবাৰ ফ্ৰেণ্ডছ হয়, তো তেনেকে তোমাৰ এতিয়া ধৰা ভাল পোৱাটো হৈ যায় একচুৱেলিতে, এতিয়া উম, কোনোবাই কিবা ইউজ কৰিবৰ কাৰণে সেইটো বেলেগ বস্তু বাৰু, উম, কিন্তু ভাল পোৱাটো একচুৱেলি হৈ যায়, এইটো উম, কাষ্ট ৰিলিজিয়াছ এইবিলাক চাই নহয়, উম। সেইকাৰণে হ'ব পাৰে। কিন্তু সেইটো ঠিকেই আছিলে, বাট উম, এতিয়া যিটো বৰ্তমান পৰিস্থিতি হৈছে অ অসমত, তুমি যদি সঁচা মনেৰেও যদি ভাল পোৱা উম, কিন্তু যাইখিনি উল্টা তোমাকে ক্ষতি কৰি আছে, তোমাৰ ফেমিলিক ক্ষতি কৰি আছে, উম, লগতে তোমাৰ কমিউনিটিক ক্ষতি কৰি আছে। উম, তো সেই মানে সেইটোতো আল্টিমেট তুমি ভাল কাম কৰিব যায় বেয়া হৈ আছে ন, উম। তুমি কি মেছেজ দিবা তোমাৰ? তো এতিয়া মই এইটোৱে ক'ব বিচাৰোঁ আমি চবে মেচিয়ৰো হৈছোঁ, হয়। যোনে মানে আনমেচিয়ৰ হয় সিহঁতেতো ভুল কৰি আছে, উম, হুম, সেইটো বাৰু ফিলিংছটো ধৰি ৰাখিব নোৱাৰে, আৰু আনমেচিয়ৰ টাইপত এনেকুৱা হয়, মোৰো হৈছিল। উম, ময়ো কেতিয়াবা কাৰোবাক ভাল পাইছিলোঁ, হয়। তো মোৰে ক্ষতি হ'ল পিছত। তুমি হিন্দু ল'ৰাক ভাল পাইছিলা নেকি? নহয় বাট ল'ৰা আছিল ন অ', সেইটোৱে। তেনেকুৱা হ'ল, এতিয়া যেনেকৈ মই মেচিয়ৰ হৈ গৈছোঁ, এতিয়া মই গম পাই যাওঁ মোৰ মতে তোমাৰ কাম চবতকে আগত, তাৰপিছত তোমাৰ মা দেউতা, উম। তাৰপিছত তোমাৰ লাভটো,
কাৰণ লাভটো সেইটো বেলেগ চাইড। চ' লাভটো ফিলিংছটো আহি গ'লে সেইটো আমি ধৰি ৰাখিব নোৱাৰি, বাট আমি যদি মেচিয়ৰ হৈছোঁ তেন্তে চবতকৈ আগত কামটো ধৰি ৰাখা, দেন তুমি কি কৰা মোৰ মতে। আমাৰ মুছলিম ল'ৰাবোৰক উম। তুমি কি মেছেজ দিবা যে হিন্দু ছোৱালীক ভাল পাব নালাগে বুলি, নে পাব লাগে বুলি? নহয়, ভাল পাব পাৰা। এতিয়া যদি তোমালোকৰ ফিলিংছটো আহি গৈছে, তোমালোকে বহুত মৰম কৰা, কিবা কিবি, ভাল পাব ভাল আহি পাব যায় ন। পাৰা, মাহটো যে দি দিয়ে ন অঁ, পিছত। নহয়, ভাল পাব পাৰে, মই মানা নকৰোঁ, এইটো যাৰ যাৰ পাৰ্চনেল মেটাৰ হয়। যিহেতু মই ল ষ্টুডেণ্ট হয়, মই বেলেগৰ ৰাইটছটো ল'ব নোৱাৰি, চ' ভাল পাব পাৰে। আচ্ছা, তুমি ভাল পাব দিছা মানে। অঁ। চাবা আকৌ কোনোবা কাৰোবাৰ যদি কেছ হয় তোমাৰ নামত আহি যাব কিন্তু। বাকী তুমি যিহেতু ক'লা যে তুমি কাৰোবাক ভাল পাইছিলা, হা। তো তুমি এতিয়া ৰিলেশ্যনত আছানে? নাই। তো তোমাৰ এক্স যে আছিলে, ৰিলেশ্যনত কেনেকৈ আহিলা আৰু কেনেকৈ ব্ৰেকআপ হ'ল? সেইটো মই ক'লো নহয়, মই আনমেচিয়ৰ আছিলোঁ, তো হা। তেতিয়া মানে ভাল পাই পেলালোঁ। তাৰপিছত আমাৰ ৰিলেশ্যনটো অলপ বহুত টাইমৰ আছিল। পিছে ল'ৰাজনে এতিয়া ছোৱালীৰ লগত কিবা আৰু ধকা এনেকুৱা চিষ্টেম থাকে ন, তো ধকা খালোঁ। ধকা খোৱাৰ পিছত মই মাফ চাফ কৰি দিলোঁ। পিছত আকৌ সেইটো ছোৱালীৰ লগতে আছে, এনেকুৱা মই গম পালোঁ। পিছত মই এৰি দিলোঁ, ছোৱালীজনীৰো বিয়া হৈ গ'ল। তাৰপিছত মোৰ লগত মানে বহুতবাৰ মানে মোক ৰিকুৱেষ্ট কৰিছে, কিবা কৰিছে, বহুত কিবা কিবি। ৰিচেণ্টলি ল'ৰাজনে বিয়া পাতিছে, আৰু সেইটো ৰিলেশ্যন মই শুনিছোঁ 3 yearsত আছিল। বাট মোৰ লগত 3 years লৈ ব্ৰেকআপে হোৱা নাছিল। তেন্তে সেইটো মানে আছিল, তথাপিও মোৰ লগত এইবিলাক কৰি আছিল, মানে মাফ কৰি দিয়া, কিবা কিবি এইবোৰ কৰি আছিল। এতিয়া ভাল, দুয়োজনে সুখত থাকোঁ আৰু মই এইটোৱে কওঁ। তুমি অথনি অলপ আগত এটা কথা কৈছিলা যে তোমাৰ হাৰ্ট ব্ৰেক হৈছিলে, ইণ্টাৰেষ্টিং কিবা আছিলে, তো ইণ্টাৰেষ্টিংটো বেপাৰ এইটো হ'ল যে মোৰ লগত 2 বছৰমান হ'ল মানে ব্ৰেকআপ হৈছে। তো আৰু সেইটো ছোৱালীৰ লগত ৰিলেশ্যনত আছিল 3 yearsৰ। তেন্তে মাজত যে আহি মোক যে এইবিলাক মানে দুটা হেণ্ডেল কৰিলে, মানে সেইটোতো আছিলেই, কিন্তু তথাপিও মোক কিয় ল'ব বিচাৰি আছিল, মানে ইমান কিবা কিবি কান্দি চান্দি বহুত কিবা কিবি গুৱাহাটীতো মানে কৈছিল যে লগ কৰা, কিবা কিবি। মই মানা কৰি দিছোঁ একদম ডিৰেক্টলি, মোৰ লগত একো হেৰি নাই। বাট তথাপিও যেতিয়া মই ৰিচেণ্টলি শুনা পাইছোঁ ন যে বিয়া পাতিছে, কিমান দিনৰ ৰিলেশ্যন আছিল, সেইটো আকৌ পলাই লৈ আহিছে। মই কৈছোঁ কিমান দিনৰ ৰিলেশ্যন আছিল, কৈ আছে কি 3 yearsৰ। মই শ্বক হৈ আল্টিমেট তোমাক গৈছোঁ। ইউজ কৰি আছিলে মানে। ইউজ নহয়, মইতো এৰি দিলোঁ ন, তথাপিও এইবিলাক নাটক যে কৰি আছিল, মানে কিমান লেভেললৈকে নাটকটো কৰিব পাৰে, সেইটোৱে মানে ইণ্টাৰেষ্টিং বেপাৰ হয়। গম পালোঁ আৰু ল'ৰাবোৰে মানে কি, ল'ৰাবোৰৰ এজনী ছোৱালী তাত মন নকৰে নেকি এজনী ছোৱালী? সেইটো এতিয়া মোৰ এটা ৰিলেশ্যন আছিল, চ' মই এজনকে চাইছোঁ। তো 3জনী ৰাখিলে মই জনামতে, আৰু কিমান আছিল মই নাজানো। আৰু মই কৈছোঁ যে মোৰ ৰিলেশ্যনটো লং টাইমৰ আছিল, তো মোৰ ধৰা নাই চাগে। এনেকুৱাই ভাবোঁ। আৰু গুৱাহাটীত আহিও বহুত চালোঁ, তো মোৰ লাগে যে ল'ৰাবোৰ এনেকুৱাই থাকে। ছোৱালীবোৰো এনেকুৱা হয়, মোক কোৱা নাই যে চবেই ভাল, বাট ছোৱালীবোৰো এনেকুৱা হয়। হ'লেও ছোৱালীবোৰ ইম'চনেল অলপ বেছি হয়। চ' যদি কিবা প্লে কৰি আছে, কিবা কৰি আছে, গেম খেলি আছে, তথাপিও লাষ্টত মানে মানি লয় যে নহয় মই ইয়াৰ লগতে থাকি যাম। কিন্তু ল'ৰাবোৰ তেনেকুৱা নহয়। ল'ৰাবোৰ মানে বিয়া পাতিম মই বেলেগক, কিন্তু ইহঁতৰ লগত থাকোঁ আৰু এনে চাওঁ কি হয়, এনেকুৱা কথা। তো তোমাৰ লাভ লেংগুৱেজ কি? ফাৰ্মেজাও। সেইটোৱে লাভ লেংগুৱেজ হ'ব লাগে, কিবা এটাতো আছে। মোৰ এতিয়া একো লাভ লেংগুৱেজ নাই, ফাৰ্মেজাও ক'লেও মানে অলপ হেৰি লাগে, মৰি যাওক চব। তুমি অকলে জীয়াই সঁচাকে থাকিবা। কৈছোঁ, মনৰ পৰা কৈছোঁ, মোক খং উঠি যাব এতিয়া। মৰি যাওক চব, মই এনেকুৱা। সিহঁতক দোৱা কৰোঁ ভালে থাকক, বাট মই দিলৰ পৰা মানে ক'ব গ'লে মৰি যাওক। তুমি মানে বদদুৱা দি আছা আল্টিমেট। দোৱা দিছোঁ, এইটো বদদুৱা নহয় মোৰ কাৰণে। ইমানখিনি যে মই দিছোঁ, সেইটো তাৰ কাৰণে ভাল। বেলেগেতো নিদিয়ে, মই ইমানখিনি দোৱা দিছোঁ যে মৰি যাওক, সেইটো মোৰ কাৰণে ইমানখিনি বহুত।